আমি trigonometry second lesson আহিছো ইয়াত আমি problem discuss কৰিছো এটো দুটা problem আকৌ discuss কৰিম যত tan 47 divided by cot 43 degree equal to 1 বুলি প্ৰমাণ কৰিব লাগে আৰু second problem টো হৈছে sin 49 into cos 41 degree plus sin 41 cos 49 degree মান উলিয়াব লাগে দুইটা ক্ষেত্ৰতে এনেকুৱা যেতিয়া আমি এনেকুৱা যেতিয়া কোণ দেখিম য'ত ভ্যালু গিটা দিয়া থাকিব বেছিভাগ ক্ষেত্ৰতে আমি চাবলৈ চেষ্টা কৰিম যে সেই দুটা কোণৰ যিটা কোণ পূৰণ হৈ আছে লগত পূৰণ হৈ আছে বা লগত হৰণ হৈ আছে কাৰণ এই tan 47 divided by cot 43 হৰণ হৈ আছে কোণটো এইটো কোণ divided by এইটো কোণ হৈ আছে ইয়াত হৈ আছে কোণ দুটা পূৰণ sin 49 degree cos 41 degree 49 degree কোণটো আৰু 41 degree কোণটো দেখিছো যে আমি ইহত দুটাক sin 49 আৰু cos 41 ৰ যোগেদি পূৰণ কৰি থোৱা হৈছে এনেকুৱা ক্ষেত্ৰত আমি এটাই মেইন লক্ষ্য কৰিব লগা বস্তু হৈছে আমি এই দুটা কোণৰ যোগফল 90 হয় নে নহয় চাওঁ আমি চাওঁ যে 47 plus 43 equal to 7 3 10 0 4 8 9 আমি দেখিলো যে 47 আৰু 43 লগ লাগি 90 হৈছে গতিকে আমাৰ এটাই কাম হৈছে যিকোনো এটা কোণক আমি ইটো কোণৰ 90 মাইনাস ইটো কোণৰ ইটো কোণ হেতু হিচাপত প্ৰকাশ কৰিব লাগে মানে যদি আমি 47 টোক 43 হিচাপে প্ৰকাশ কৰো মানে আমি লিখিব লাগিব যে আমি 43 টো সোঁফালে লৈ যাম 47 টোক লিখিম গতিকে 90 minus 43 90 minus 43 গতিকে আমি ইয়াত যদি পাতো আমি লিখিম 10 90 minus 43 divided by cot 43 degree কাৰণ 90 minus 43 আমাক 47 দিব এতিয়া আমি যেটো প্ৰমাণ কৰিবলৈ দিছে আমি লেফট হ্যান্ড সাইড টো লৈ লৈছো লেফট হ্যান্ড সাইড মানে এইটো সাইডৰ পৰা আমি পালো কি 90 minus 43 to equal sign হ'ব এতিয়া 90 minus 43 আমি trigonometry আৰু এটা কথালৈ যাব লাগিব এতিয়া যেটা আমি পালো 90 minus 43 trigonometry যেটা sin 90 minus theta হয় তেন্তে আমি পাম cos theta cos 90 minus theta হলে আমি পাম sin theta tan 90 minus theta হলে পাম cot theta cot 90 minus theta হলে পাম tan theta tan sec 90 minus theta হলে পাম cosec theta cosec 90 minus theta হলে পাম sec theta গতিকে এইকেইটা কথা আমাৰ মনত ৰাখিব লাগিব গতিকে আমি ইয়াত দেখিছো tan 90 minus 43 ডিগ্ৰী গতিকে আমি কোনটো লৈ যাম tan 90 minus theta ইয়াত theta টো হৈছে এইটো theta মানটো হৈছে 43 ডিগ্ৰী গতিকে আমি লিখিছো যে tan 90 minus theta বুলি লিখোতে আমি পাইছো cot theta গতিকে আমি এটো পাম cot of 43 degree divided by cot of 43 degree গতিকে এটো গল আমি পাম 1 এতিয়া আমি দুই নম্বৰ কোৱেশ্চনটোলৈ আহো ইয়াত আমি চাওঁ আগৰ নিচিনাকৈ 49 আৰু 41 ৰ যোগফল কিমান হয় 9 একে 10 4 8 একে 9 গতিকে দেখিলো যে 49 আৰু 41 যোগ হ'ল 90 হ'ল গতিকে আমি যিকোনো এটা কোণক 49 অথবা 41 যিকোনো এটাক আমি 90 মাইনাছত প্ৰকাশ কৰিম 90 মাইনাছ ইটো কোণৰ ৰেসপেক্ট গতিকে আমি যদি 49 টো লওঁ ইয়াত আমি 47 ক লৈছিলো নহলে আমি 43 কো ল'ব পাৰিলো 43 লৈ বিলাই দেখুৱাম 41 আমি ধৰিলো 49 টোক আমি 41 ৰ নিচিনাকৈ লিখিম গতিকে আমি কি কৰিম যেহেতু 49 ক লিখিম আমি কি কৰিম 49 টো লেফট হ্যান্ড সাইডত ৰাখিম আৰু 41 টো ইফালে লৈ যাম গতিকে আমি 49 পাবলৈ হলে 90 পৰা 41 মাইনাস কৰিলে হ'ল গতিকে 90 minus 41
into cos of 41 plus sin of এতিয়া আমি যেহেতু ইয়াত 41 নতে ৰাখিলো গতিকে এই সোঁফালৰ যিখিনি আছে সেইখিনিকো আমি একেটা কোণতে ৰাখিম মানে 41 যেতিয়া আমি গোটেইখিনি 41 লৈ কনভাৰ্ট কৰি দিছো হলনি কৰি দিছো গতিকে এই ফালৰ কোণবিলাকক আমি 41 লৈ কনভাৰ্ট কৰি দিম গতিকে এইটো 41 আছে ইয়াক আমি কোনো ধৰণৰ চেঞ্জ নকৰো ইয়াক কিন্তু আমি চেঞ্জ কৰিম আমি চেঞ্জ কৰিম 90 minus 41 49 90 minus 41 গতিকে আমি হে আগৰ তালে যাও আগৰ যদি sin 90 minus theta হয় গতিকে আমি এটো লিখিছো sin 90 minus theta হলে cos theta হয় গতিকে আমি দেখিছো sin 90 minus 41 গতিকে আমি লিখিম cos of 41 degree ইয়াৰ পৰা পাইছো আমি হেতু তাৰলো লিখিলো এটো cos of 41 degree plus এটো কোনো হলনি নহয় sin of 41 degree cos of 90 minus 41 আমি চাও cos লৈ যাও cos of 90 minus theta হলে কি হয় sin theta হয় গতিকে cos of 90 minus 41 মানে হ'ব sin 41 degree গতিকে যেনেকৈ x into x হলে হয় x square তেনেকে cos 41 degree into cos 41 degree আমি পাম cos square 41 degree plus sin square 41 degree ইয়াৰ পাছত আমি কি ফৰ্মুলা এপ্লাই কৰিম আমি এটা ফৰ্মুলা trigonometry এটা মেইন অভেদ বুলি কোৱা হয় যে sin square theta plus cos square theta equal to 1 গতিকে আমি দেখিছো থিটাৰ ভ্যালুটো হৈছে 41 এটো হৈছে থিটা ইয়াতো 41 থিটা মানে হৈছে দুইটাতে কোনটো একে থাকিব লাগিব ইয়াত দেখিছো cosটো 41 ডিগ্ৰী আছে sinটো 41 ডিগ্ৰী আছে গতিকে আমি হেতু এটো ফৰ্মুলাত পেলাই দিব পাৰিম মানে cos square 41 ডিগ্ৰী plus sin square 41 ডিগ্ৰী আমাক কিমান ভ্যালু দিব ভ্যালু 1 দিব গতিকে আনসাৰটো হ'ব 1 গতিকে এনেকে আমি এনে ধৰণৰ প্ৰবলেম বিলাক আমি কৰিব পাৰো যদি কোনবাই এনেকুৱা ক্ষেত্ৰত প্ৰবলেম পাইছে কমেন্ট কৰিবা ধন্যবাদ